আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত মই এটা বহুত ভাল এটা ফেচ পেক শ্বেয়াৰ কৰিম, যিটো ফেচ পেকে আপোনালোকৰ স্কিনটো গ্লোয়িং কৰিবই, লগতে একনি ৰিমুভ কৰাত সহায় কৰিব, অপেন প'ৰ্ছ মিনিমাইজ কৰাত সহায় কৰিব আৰু যিসকলৰ ডাৰ্ক চাৰ্কল আছে সেইখিনি ৰিমুভ কৰাত সহায় কৰিব। এইটো ল'ৰা ছোৱালী সকলোৱে ইউজ কৰিব পাৰে, সকলোৱে ভাল ৰিজাল্ট পাব। বিশেষকৈ বিয়াৰ আগত কইনাসকলে তেওঁলোকৰ স্কিনটো অকণমান গ্ল' হোৱাটো বিচাৰে। পাৰ্লাৰত গ'লেতো আমি ভাল ৰিজাল্ট পাওঁৱেই, কিন্তু পাৰ্লাৰত হিচাপতকৈ বহুত বেছি পইচা লৈ লয়। গতিকে আমি ঘৰুৱা সামগ্ৰী কেনেকৈ ঘৰতে এটা ফেচ পেক তৈয়াৰ কৰি আমি স্কিনত লগাই পেলাই ভাল ৰিজাল্ট পাব পাৰোঁ, সেইটোৱে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। অকল কইনা বুলিয়ে নহয়, সকলোৱে অকেজনৰ টাইমত বিশেষকৈ ছোৱালীসকলে তেওঁলোকৰ স্কিনটো অকণমান গ্ল' হোৱাটো বিচাৰে। এই ফেচ পেকটোৱে সেইটো অনাত বহুত পৰিমাণে সহায় কৰিব। যিহেতু মই এইটো ফেচ পেকত সকলোখিনি ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰিম, গতিকে স্কিনত কোনো এফেক্ট নপৰে। গতিকে পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিব ব'লক। পেকটোৰ কাৰণে আমাক প্ৰথমতে লাগিব 2 চামুচ দৈ, তাৰপিছত লাগিব 1 চামুচ পিঠাগুড়ি, আধা চামুচ হালধি, আৰু 1 চামুচ বেচন। যদি পেষ্টটো বেছি ডাঠ হয় তেন্তে অকণমান পানী দি দিব। মই অকণমান পানী দি দিওঁ, বহুত ডাঠ হৈছে।
ফেচ পেকটো ৰেডি হৈ গ'ল এইটো চাওক মই এতিয়া এপ্লাই কৰিম এইটো এপ্লাই কৰি 20 মিনিট সময় ৰাখি থ'ব তাৰপিছত ঠাণ্ডা পানী দি ধুই দিব আপোনালোকে ব্ৰাছো লগাব পাৰে কিন্তু মই হাতেৰে লগাই ভাল পাওঁ গতিকে মই হাতেৰে লগাইছোঁ দুচকুৰে নীলাৰে মাজতে মই আছোনে ক্ৰীমো ব্যৱহাৰ কৰিব পাৰে এই ফেচ পেকটো আপোনালোকে হাত ভৰি পিঠি সকলোতে ব্যৱহাৰ কৰিব পাৰে বেক সাইডে ব্যৱহাৰ কৰিব পাৰে বহুত ধুনীয়া হয় স্কিনটো এতিয়া জোনাকে নমায়াৰ আছে এতিয়া দাৱৰে নখেলা পাতে তুমি অহাৰ বাবে পোহৰে পাখি মেলে হাৰ পালে সপোনে মেঘৰ বৰণ ৰ'দৰ বৰণ জোনৰ বৰণ তুমি কোন দূৰ গানৰ মাজত কথাৰ মাজত প্ৰাণৰ কাষত তুমি কোন অলকানন্দা উঠৰ হাঁহি যেন ৰজনীগন্ধা ফুলৰ পাহি অৰুণিমা হৈ আকাশতে যেন আকিলাহি ৰং প্ৰভাততে দুগালতে যেন সোণৰ চেকুৰা চকুত জিলিকি ৰয় কিনো অমিয়া মৰমে তোমাৰ হিয়া বিয়পিবই যৌৱন দেহ মন মুখৰিত গানে তোমাৰে কথা কয় জানা মনে মনে তুমি ফাগুনৰে নৈ থাকা বুকু জুৰিবই আলো খোৱা বুকুতে তুমি মাথোৰে হৈ আশা মোৰ আশা এখনি সৰব নৈ সেয়া আশা মোৰ আশা আহিছে ৰাঙলী হৈ মোৰ গানৰ বহু যুগৰ সুখ দুখৰ চিনাকি এইবিলাক ফেচ পেক আচলতে আপোনালোকে বাথৰুমত লগাব নহ'লে ঘৰটো বহুত লেতেৰা হৈ যায় ফ্ল'ৰটো আজিতো মোৰ মাৰ পৰা গালি খামি কাৰণ গোটেই ফ্ল'ৰটো চাবোন কৰা হৈ গ'ল ফেচ পেক কৰি এতিয়া মই 20 মিনিট সময় এনেকৈ থাকিম তাৰপিছত ঠাণ্ডা পানী দি ধুই আহি আকৌ আপোনালোকৰ লগত লগ হৈ আছোঁ
এই ফেচ পেক লগোৱা সময়ত কিন্তু কথা পাতি নাথাকিব দেই, নহ'লে গোটেই মুখত মেকআপ কৰি আদায় হৈ যাব। তৰা জৰা আকাশৰ নিহাৰিকা দুচকুৰে নীলাৰে মাজতে মই আছোনে তৰা জৰা আকাশৰ নিহাৰিকা মইনে এতিয়া জোনাকে নমায়াৰ আছে এতিয়া ডাৱৰে নখেলা পাতে তুমি অহাৰ বাবে পোহৰে পাখি মেলে হাৰ পালে সপোনে মেঘৰ বৰণ ৰ'দৰ বৰণ জোনৰ বৰণ তুমি কোন দূৰ গানৰ মাজত কথাৰ মাজত প্ৰাণৰ কাষত তুমি কোন আহিলোঁ। এতিয়া মই বেলেগ একো ক্ৰীমো ইউজ কৰা নাই, চব মুখখন ইমান ধুনীয়া চাইনিং কৰি আছে। মই হাততো ইউজ কৰিছিলোঁ, হাতখন য'ত ইমান ধুনীয়া ছফ্ট হৈ গ'ল। আপোনালোকেও এইটো এনেকৈ কৰিবলৈ ট্ৰাই কৰিব আৰু কেনেকুৱা পালে মোৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াত দৈ ব্যৱহাৰ কৰিছোঁ। দৈত লেক্টিক এচিড থাকে, আমাৰ স্কিনটো হাইড্ৰেট কৰি ৰখাত সহায় কৰে আৰু স্কিনটো গ্ল'য়িং কৰাত সহায় কৰে। আৰু আমি ইয়াত হালধি দিছোঁ, হালধি আমাৰ স্কিনটো হাইড্ৰেট কৰাত সহায় কৰে আৰু পিঠাগুড়ি আমাৰ স্কিনটো গ্ল'য়িং কৰাত সহায় কৰে আৰু এক্সফলিয়েট কৰি থোৱাত সহায় কৰে। আৰু লাষ্ট ইনগ্ৰেডিয়েণ্টটো হৈছে বেচনে আমাৰ স্কিনটো গ্ল'য়িং কৰাত বহুত পৰিমাণে সহায় কৰে। গতিকে আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ মোক কমেণ্ট কৰি জনাব আৰু প্লিজ মোক ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই গাইজ।